গতিকে ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যে ইণ্ডাইৰেক্ট পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে মোক জিকাবৰ কাৰণে চেষ্টা কৰিছে। বিজেপিৰ আমাৰ একো লোকচান নাই। গতিকে মোৰ চেলেঞ্জটো আছিলে আৰে ভাই আমাক UPPLৰ ভোট নালাগে, মোক যদি বিজেপিৰ পাৰ্টিটো দিয়াহেঁতেন UPPLৰ ভোট এটাও নালাগে, এনেই জিকি যাওঁ আমি। চাওক আমাৰতো প্ৰস্তুতি সম্পূৰ্ণ। যোৱা 2018 চনৰ অক্টোবৰ মাহৰ পৰাই আমি ফিল্ডত আছোঁ। MP নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। তাৰপিছত কাউন্সিল নিৰ্বাচনটো ক'বলৈ গ'লে পূৰা এক বছৰেই লাগিল। এপ্ৰিলত হ'ব লগা নিৰ্বাচন ডিচেম্বৰ মাহৰ 10 তাৰিখে হ'ল। তাৰপিছত আকৌ MLA নিৰ্বাচন। গতিকে মাজতে লেহু বড়ো ডাঙৰীয়া নিৰ্বাচিত হোৱাৰ পিছত মই একমাহমানহে অলপমান ৰেষ্ট লৈছিলোঁ। গতিকে আকৌ নিৰ্বাচনৰ প্ৰস্তুতি আমি চলাইছোঁ। প্ৰায় মোৰ সমষ্টিত 4টা ব্লক আছে, 4টা মণ্ডল আছে। প্ৰতিটো মণ্ডলত আৰু প্ৰতিটো গাঁৱত 2এটা চুপা বাদ পৰিছে, কিন্তু প্ৰতিখন গাঁৱত মই সোমাইছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু আজিলৈকে 100% চিয়'ৰ মই জিকি যাম। চাওক আজি শতকৰা 90% যিসকল বিজেপি, প্ৰকৃততে বিজেপি, একেসকলে যথেষ্ট অসুবিধাত পৰিছে, বিপাঙত পৰিছে। আৰু যোৱা নিৰ্বাচনত একেটা অৱস্থা। গতিকে যোৱা নিৰ্বাচনতো বহুত কষ্ট, মানসিক কষ্ট আমি পাইছিলোঁ UPPLক ভোট দিব লগা হোৱাৰ কাৰণে। গতিকে এইবাৰ আমি আলোচনা কৰি থিৰাং কৰিছোঁ যিসকল প্ৰকৃত বিজেপি যে এইবাৰ আমি UPPLত আমি ভোট নিদিওঁ। অৰ্থাৎ UPPLক আমি ভোট দিবৰ কাৰণে এইবাৰ দৰকাৰ পৰা নাই। যদি আমাক পাৰ্টিটো দিব নোৱাৰে তেন্তে আমাক ডিক্টেট কৰিব নালাগে, আমাক ভোট দিব লাগে। কাৰণ অতিমধ্যে আমি বুজি পাইছোঁ যে আগৰ নিচিনা BTC অঞ্চলত যেনেকৈ কংগ্ৰেছত আছিলে ঠিক তেনেকেই পৰৱৰ্তী দিনবিলাকত বিজেপিয়ে BTC অঞ্চলত আৰু ভৰি নিদিয়ে, পাৰ্টিটো নিদিয়ে। গতিকে তেনেস্থলত আজি কাৰ লগত থাকিব লাগিব, কি কৰিব লাগিব, এই অঞ্চলৰ বিজেপিসকলে বুজি পায়। স্যাৰ শেহতীয়াভাৱে কি ক'ব বিচাৰিব? চাওক একেটাৰতো কথাৰ কোনো মূল্য নাই, নহয় জানো? একেটাৰ কি বা কয়, কি বা বুজে। একেটা প্ৰশ্নকে মই সুধিব বিচাৰোঁ যে একেটাই বিজেপিক প্ৰাৰ্থিত্ব পোৱাটো কিয় নিবিচাৰে? একেটাৰ মুখৰ পৰাইতো ওলাইছিলে যে তামোলপুৰ সমষ্টিত আমি বিজেপিক দিম, মাত্ৰ BTC সমষ্টিত আমাক জিকাই দিয়ক। আজিৰ দিনত তামোলপুৰ সমষ্টিৰ ভিতৰত 4টা পৰিষদীয় সমষ্টিৰ ভিতৰত 3টাত বিজেপি আছে, নিজে অকলেহে আছে UPPLত। গতিকে একেসকলৰ উদ্দেশ্যটো হ'ল পাৰ্টিত্ব দিব নালাগে বিজেপি, নহ'লে আমি জিকি নাযাম। আমাৰতো স্পষ্ট কথা, মোক পাৰ্টিটো দিয়াহেঁতেন তে মই চিধা ক'ব পাৰোঁ প্ৰমোদ বড়োৰ ভোট এটাও নালাগে UPPLৰ, আমি বিজেপি হিচাপে জিকি যাম। গতিকে সেইটো আমাৰ দৃঢ় এটা বিশ্বাস আছে। এতিয়া একেলগে যিয়ে বদনাম নকৰক, আনফালেদি এলায়েন্সত আছে GSP কিয় নমিনেশ্যন দিবলৈ দিলে? GSPটো নমিনেশ্যন দিছে, এজ পাৰ দি এলায়েন্সৰ কিবা মতে GSPটো নমিনেশ্যন দিব নোৱাৰিছিল। বিভিন্ন এংগেলত উঠিছে, নিশ্চয় যেতিয়া উইথড্ৰলৰ সময় আহিব তেতিয়া দেখা যাব কোন থাকে কোন নাথাকে, তাৰপিছতহে কম মই। মোৰ ফালৰ পৰা কোনো ক্ষতি নহয়। মোৰ হ'ল যে কাৰণ BPFৰ অফিচিয়েল পাৰ্টি নাই, তাৰ পিছত 90% বিজেপি অসন্তুষ্ট। যিসকল বিজেপিয়ে শপত খায় শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, ভাৰত মাতাকে জয় বুলি ক'ব, তাৰপিছত ট্ৰেক্টৰত ভোট দিবলৈ যাব, একেসকলৰ পৰা মই নাপাম। বাকী যিসকল প্ৰকৃত বিজেপি একেসকলৰ পৰা মই ভোট পাম। আৰু আমি প্ৰকৃত বিজেপি যে বিজেপিৰ টিকেটৰ কাৰণে, বিজেপিক শক্তিশালী কৰিবৰ কাৰণে BTCত আমি প্ৰতিবাদ কৰিছোঁ। আৰু কেৱল ইয়ে নহয়, বিজেপিক আমি প্ৰতিষ্ঠা কৰিছোঁ BTCত যেতিয়া BPFৰ পৰা ভাৰ্টিকেল স্প্লিট আপ হৈ পেলাই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই বিজেপি যোগদান কৰিছোঁ। তেতিয়াৰ পৰাহে বিজেপি স্পষ্ট ৰূপত। তেতিয়াই বহুতে ক'লে মই 6 বছৰৰ আগতে বিজেপিত আছিলোঁ, কিছুমানে ক'লে মই 7 বছৰৰ আগতে আছিলোঁ, তেনেকৈ আৰু। গতিকে নিশ্চয় আপোনালোকে চবেই জানে 50,000 মানুহৰ উপস্থিতিত সাক্ষীত মই বিজেপি যোগদান কৰিছিলোঁ। চাওক এইটো যদি যি বুজি পাওক, বিজেপিৰ আমি অৱমাননা কৰা নাই, অসন্মানো কৰিব বিচৰা নাই, কাৰণ বিজেপিৰ চিম্বলেই নাই, ক'তো অসন্মান কৰাৰ কথাই নাহে। গতিকে বিজেপি চিম্বল থকাহেঁতেন, বিজেপিৰ চিম্বল থকা স্বত্তেও মই যদি বেলেগ নিৰ্বাচন খেলিলেহেঁতেন তেতিয়া দেট মানে ডিচিপ্লিনাৰী একশ্যন উইল হেভ বিন মোৰ এপ্লিকেবল। স্যাৰ আপোনাৰ মূল এতিয়া ইয়াতো মই ক'ম যে প্ৰমোদ বড়ো ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, অতিশয় দুৰ্বল প্ৰাৰ্থী বাছি দিছে। LP স্কুলৰ শিক্ষক আছিলে 2021 চনৰ পৰা প্ৰভিঞ্চিয়েলাইজ হোৱা, কিন্তু 9 মাহত মাত্ৰ 11 দিন ক্লাছ কৰিছে। গতিকে ৰাইজৰ প্ৰতি কি দায়বদ্ধতা নহয় জানো, শিক্ষকতা কৰিছে কিন্তু স্কুলত নাযায়। গতিকে ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যে ইণ্ডাইৰেক্ট পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে মোক জিকাবৰ কাৰণে চেষ্টা কৰিছে।
চাওক মোৰ দিনত আজিলৈকে যিমানবিলাক ডেস্ক বেঞ্চত বহি আছে না সেইটো আমাৰ দিনত দিয়া BTCত এনেকুৱা এখন ভেঞ্চাৰ স্কুল নাই হিচাপমতে ভেঞ্চাৰ স্কুলৰ পৰা বিল্ডিং ক্লাছ দিয়া নহয় কিন্তু 2008 চনৰ পৰা 2010 চনলৈকে BTCত ভেঞ্চাৰ স্কুলত গ্ৰাণ্ট নোপোৱা নাই আৰু জলেন ডেইমাৰে সৈতে যিখন স্কুল স্থাপন কৰিছিল একেটা ভেঞ্চাৰ স্কুলতো খাটা নাই একবাৰে 2021 চনত প্ৰভিন্সিয়েলৰ 1 মাহৰ আগতে নাম সোমাই দিছে একচুৱেলি ভেঞ্চাৰ স্কুলত একেসকলে কৰ্মৰত শিক্ষকো নাছিলে গতিকে নৈতিকতা যদি আছে একেসকলে আগতে ৰিজাইন দিব লাগিছিল কমচে কম শিক্ষকতা হৈ ক্লাছটো কৰিব লাগিব না কিন্তু মোৰ জুনিয়ৰ হ'ম এইবিলাক ক'বলৈ ইচ্ছা নাছিল কিন্তু কথাত কথাব লাগিব স্যার মূলত কি চাওক আমাক দীনদয়াল উপাধ্যায় চৰকাৰৰ আদৰ্শ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 বছৰীয়া একেটাৰ শাসন মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা কৰ্ম নিপুণতা সেই বিষয়টো মূল যেতিয়া বিজেপিৰ এক্সিকিউটিভ মিটিং হয় ইয়াৰ আগতে আলোচনা কৰা হয় যে ভাৰত মাতা কি জয় তাৰ পিছত চিম্বলটো ফডুম পুল কিন্তু আজিৰ দিনত ফডুম পুলৰটো চিন চাবে নাই নহয় জানো গতিকে আকৌ বোলে ট্ৰেক্টৰহে দিব লাগে ক'ত নৰেন্দ্ৰ মোদীৰ আদৰ্শ ক'ত প্ৰমোদ বড়োৰ ট্ৰেক্টৰৰ আদৰ্শ হয় না নহয় ট্ৰেক্টৰনো ক'ত আছিলে আমি যদি BPৰ পৰা ওলাই নাহে ট্ৰেক্টৰটো চিন চাবে নাই UPPL এইবাৰহে আৰু কেতিয়াবা UPPL কেতিয়াবা VDF কেতিয়াবা VCR নহয় জানো গতিকে ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত এখন ৰাজনৈতিক পাৰ্টি একেসকলৰ চিন্তাধাৰা সংকীৰ্ণ হ'ব গতিকে একেসকলৰ পৰা আমি কোনো এক্সপেক্ট নকৰোঁ ৰাইজে আমি কোনো আশা নকৰোঁ কি কৰিছে কি কৰা নাই যোৱা 8 মাহৰ যি ৰিজাল্ট দিছে নহয় জানো সেইটোৱেই ৰাইজক স্পষ্টভাৱে জনাই দিছে যে এইবাৰ আৰু তামোলপুৰ সমষ্টিৰ পৰা UPPলৈ বিদায় দিবৰ সময় হ'ল ডেভেলপমেণ্ট ইছ্যু যে মোৰ ব্যক্তিগতভাৱে যে বঞ্চিত হ'লোঁ পাৰ্টিৰ পৰা কিন্তু মই বিজেপি যোগদান কৰাৰ পিছত জিলা হিচাপে আমি পালোঁ পাগলাদিয়াৰ পৰা 2খন দলং পালোঁ তাৰ পিছত যেনে পলিটিকেল ইছ্যু হিচাপে আমাৰ কি হৈ গ'ল যে অসমৰ অন্যতম এটা ডিষ্ট্ৰিক্ট হিচাপে তামোলপুৰ সমষ্টি এটা চৰ্চাৰ বিষয় হৈ পৰিছে গণেশ কছাৰী ডাঙৰীয়াই কৈছিল যে BTCত MLA বিলাকৰ কাম নাই কাৰণ MLA বিলাকৰ কাম নাই EM বিলাক হ'ল MLAৰ ওপৰত চাইৰেন বজাই ঘূৰে নহয় জানো গতিকে আমি MLA বিলাকটো আমি আহোঁ আমাৰ এৰিয়া ডেভেলপমেণ্টৰ হিচাপ এটা দিব পাৰোঁ যে মই কিমান কি কৰিলোঁ তামোলপুৰ ওদালগুৰি ৰাস্তা নাছিলে এইবিলাক এটা পইচাও BTCৰ নহয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ হয় একেডাকলে যদি কিবা চিঠি লিখাৰ প্ৰমাণপত্ৰ আছে দিয়ক কিন্তু মই চিঠি লিখাৰ প্ৰমাণপত্ৰ মই দিব পাৰোঁ গতিকে গণেশৰ কথা এতিয়া গণেশতো কি হ'ল যে BPFৰ টিকটটো পোৱা নাই হাহাকাৰ কিন্তু সেইদিনা এটা বিধি এটা উলংঘা কৰিলে সেই BPFৰ মানে ফ্লেগ লৈ পেলাই নমিনেশ্যন দিব গৈছিলে কিন্তু কেমেৰাত বন্দী হৈ আছে যদি একশ্যন যদি ল'ব পাৰে আমাৰ BPFে এইটো পিছৰ কথা ৰাইজে মোক নিৰ্বাচনত নামিবৰ কাৰণে আগবঢ়াইছে গতিকে মই আলোচনা কৰিব লাগিব যে মই কোনটো পাৰ্টিত জইন কৰোঁ কিন্তু আজিৰ দিনত এইটো স্পষ্ট যে দুটা পাৰ্টি আছে UPPL আৰু BPF এইবাৰৰ তামোলপুৰ সমষ্টি আৰু গোসাইগাঁওৰ সমষ্টি হ'ল বিজেপি নাতি দূৰীৰ পৰা চাই থাকিব তাৰপিছত দুটা ভাই ককাইৰ মাজত যোনে জিকে কোনোবা যদি জিকি যে পুৰস্কৃত হ'ব কিন্তু পৰাজয় বৰণ কৰিলেও সি একেটা মালিকৰ আণ্ডাৰত থাকিব লাগিব গতিকে ৰাইজৰ ওপৰত আছে কোনটো পচন্দ কৰে BPFক পচন্দ কৰিব নে UPPLক পচন্দ কৰিব বিজেপিৰ আমাৰ একো লোকচান নাই অসমত প্ৰমোদ বড়ো 3বাৰ হাৰি গ'লেও অসমত মুখ্যমন্ত্ৰী সলনি নহয় অসমত চৰকাৰ সলনি নহয় বিজেপি চলাব অহা 15 বছৰে জিকিব একেট হ'ল এটা ছ'চিয়েল ৱাৰ্কাৰ মানে ৱেল এষ্টাব্লিছ সমাজৰ কাম কৰি আছে গতিকে একে নিশ্চয় জিকিব সৰ্বৰহী মানুহ হয় আৰ্থিকভাৱে অৱস্থা ভাল এজন ভাল কৃতিক হিচাপে একেটৰ নাম আছে পাৰ্চেণ্ট চাওক বিজেপি বুলি ক'বলৈ গ'লে তামোলপুৰ সমষ্টি বা সমগ্ৰ BTC নিৰ্বাচনৰ আগতে কোনো চিনচাপ নাছিল জাষ্ট ৰুটিন ৱৰ্কছ আহে তেনেকৈ এতিয়া আমাক যোগদান কৰাইছে আপোনালোকে মনত পেলাওক যে যেতিয়া 50,000 মানুহলৈ যোগদান কৰিছিলোঁ তেতিয়া আমাৰ অসমৰ যি ষ্টেট প্ৰেচিডেণ্ট আছিল আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে যে চিটিং MLA আমি প্ৰথমবাৰৰ কাৰণে পাবৰ কাৰণে সক্ষম হ'লোঁ BTC অঞ্চলত আমি 12টা সমষ্টিত প্ৰাৰ্থিত্ব দিম হয় না নহয় কিন্তু গোটেই বিষয়বস্তুবিলাক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চেবটেজ কৰিলে তেওঁ ষ্টেট সভাপতিৰ লগতে আলোচনা কৰা নাই চিধাকৈ দিল্লীত গৈ পেলাই ক'লে ये तामुलपुर सीट हमारा है मेरा होम कॉन्स्टिट्यूंसी है इसको हम निगोशिएट नहीं करेगा এতিয়া আপোনাৰ ষ্টেট সভাপতি কি ক'ব
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব? গতিকে একেতে যি জবান দিছিলে যে সুন্দৰভাৱে তামোলপুৰ সমষ্টিত বিজেপি আপুনি খেলক, দাদা মোক কোনোমতে জিকাই দিয়ক, নহ'লে আগে পিছে আৰু ইউ পি পি এলে কোনোবা হিচাপত ৰাখে নেকি? ইউ পি পি এল আৰু ইউ পি পি এল মানে আগতে আমি প্ৰ'ৰ এন ডি বি বুলি ভাবোঁ, বি পি এফ মানে হ'ল প্ৰ'ৰ বি এল টি। ৰাইজে মেক্সিমাম ৰাইজ আছিলে কিবাৰ লগত, বি পি এফৰ লগত। যোৱা নিৰ্বাচনৰ স্পষ্ট কথা, আমি যদি ওলাই নাহিলে 70টা ছিট পাইছিল, 17 ছিটছ। গতিকে মোৰ চেলেঞ্জটো আছিলে, আৰে ভাই আমাক ইউ পি পি এলৰ ভোট নালাগে, মোক যদি বিজেপিৰ পাৰ্টিটো দিয়াহেঁতেন ইউ পি পি এলৰ ভোট এটাও নালাগে, এনেই জিকি যাওঁ আমি। এইখিনি চেলেঞ্জ মই দিছিলোঁ। ছাৰ বিগত যি এম চি এল আপোনাক বৰ্তমান এৰাই চলিছে নেকি ছাৰ, কি ক'ব? একেসকলৰ কথা একেদৰে বিজেপি কৰিছে। এইটোৱেই লাষ্ট, অহাবাৰ কোনো এম চি এলে বিজেপি পাৰ্টিটো নিদিয়ে, এম এল এও নিদিয়ে, এম পিও নিদিয়ে। আৰু আজিৰ দিনত আমাৰতো মূল উদ্দেশ্যটো হ'ল আমাক এম পি জিকাব লাগিব। এম পি জিকিব লাগিলে আমি ইউ পি পি এলৰ লগত হাত মিলালে বিজেপি এম পি নাপাব অহাবাৰ। গতিকে এম পি জিকাৰ প্ৰস্তুতি আৰম্ভ। এইবাৰ নিৰ্বাচনেই হ'ল আহি থকা এম পি নিৰ্বাচনৰ প্ৰাৰম্ভিক কাম হ'ব। গতিকে কেৱল ইউ পি পি এলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি কোকৰাঝাৰ লোকসভা সমষ্টি, আমি মংগলী লোকসভা সমষ্টি আমি এম পি নাপাম। তৃতীয়বাৰ 11টা এম পি দিব লাগিব। তাৰপিছত তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিব।